Good morning, sir. গুড মৰ্নিং পিছে আজি দেখোন তহঁতে খুব চুপে চুপে বহি আছ কোনো হাল্লা নাই বদমাচি নাই ঠিক যেন মানুহৰ পোৱালিৰ দৰে বহি আছ আচলতে স্যাৰ লাদেন খুৰাই কৈছিল তহঁতে যিমানে বদমাচি কৰিবি সিমানে বেয়া ল'ৰা হবি সো আমি কোনো বদমাচি কৰা নাই তো সিটো ভাল কথাকে কৈছে পিছে তই কি বুলি কৈছ তেওঁৰ নামটো কি বুলি কলি এখেত আমাৰ গাঁৱৰ আমি সবে লাদেন খুৰা বুলি মাতো আচ্ছা তেওঁৰ নামটো মানে লাদেন নহয় সেয়া তেওঁৰ ঘৰত মতা নামহে আচলতে তেওঁৰ নামটো হৈছে পুকুৰ দলে কিন্তু সবে তেওঁক লাদেন বুলিয়ে মাতে হে পোকৰ দলে পোকৰ দলে এইটো কিবা নাম হ'ল নেকি আমাৰ গাঁৱতো এজন আছে গুমতি বৰুৱা আৰু মহিলা এজনীৰ ঘৰত মতা নাম হৈছে কেচকালি এই নামবোৰ যে মানুহে বনাই নহয় এই নামবোৰ শুনিলে অৱশ্যে কিবা এটা ভালো লাগে হয় ছাৰ মোৰ তাতো খুব ভাল লাগে আমাৰ ফালেও তেনে নাম থকা বহুত কেইটা আছে মোৰ পেহীয়েকৰ ল'ৰা এটাৰ ঘৰত মতা নাম হৈছে বৰল আৰু আনটোৰ নাম হৈছে 1+ আমাৰ ফালেও এটা আছে সবে মাতে ফিনাইল ৰাভা কি কবি মানুহবিলাকো যে আৰু যি টি নাম ৰাখি থৈ দিয়ে হয় ছাৰ আজিকালিতো আকৌ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবোৰতো আকৌ নতুন নতুন নামৰ আৱিষ্কাৰ হয় হয় ছাৰ আপুনি ঠিকেই কৈছে আমাৰ গাঁৱৰ মানুহ এজনৰ নাম হয় সেউজ হলদৰ কিন্তু আধাৰ কাৰ্ডত নাম আহিল গ্ৰীণ মল্ডাৰ হয় কিন্তু এই নথি পত্ৰবোৰতো নাম ভালকে চাই উঠাব লাগে ন মোৰ মোমায়েকৰ ভিনদেউৰ জীয়েক এজনীৰ নাম আছিল চম্পাৱতী কিন্তু আধাৰ কাৰ্ডত নাম আহিল লম্বাৱতী কি কবি আৰু সেই আধাৰ কাৰ্ড বনোৱা মানুহবিলাকো যেন পাগলা হৈ গ'ল হয় ঠিকেই কৈছে ছাৰ ঠিক আছে সেইবোৰ কথা কৈ আৰু লাভ নাই সেইবোৰ কথা ক'লে আৰু কৈয়ে থাকিবা কিন্তু শেষ নহয় গতিকে আমি আমাৰ ক্লাছত মনোযোগ দিয়াটোৱে ভাল হ'ব হয় ছাৰ আজি মই লৈ আহিছো তহঁতৰ কাৰণে অতি সুন্দৰ কেইটামান প্ৰশ্ন ওকে ছাৰ আজি আমি আমাৰ অসমখনৰ বিষয়ে কেইটামান প্ৰশ্ন কৰিম ঠিক আছে ছাৰ তহঁতে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবি হ'ব ছাৰ বাৰু ঠিক আছে তো প্ৰথম হুৱে কচোন আমাৰ অসমখনৰ পূৰ্বৰ নাম কি আছিল বাৰু ক সোনকালে ক ওকে ছাৰ আমাৰ অসমখনৰ পূৰ্বৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ বা বঢ়িয়া বঢ়িয়া খুব সুন্দৰ উত্তৰ দিছ থেংক ইউ ছাৰ এতিয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিবি ৰেশ্মিয়ে ওকে ছাৰ তই কচোন স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম কি গোপীনাথ বৰদলৈ ছাৰ স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ সুন্দৰ অতি সুন্দৰ উত্তৰ দিছ তই থেংক ইউ ছাৰ এতিয়া চন্দুৱে কচোন শৰাইঘাটৰ যুদ্ধখন কেতিয়া হৈছিল শৰাইঘাটৰ যুদ্ধ সেইটো আকৌ কেতিয়া হৈছে কি হ'ল ঐ মুখেৰে নামাতা হৈ গৈছ মাত আৰু কি দিম ছাৰ মানে কি হ'ল তোৰ কি আৰু হ'ব সিহঁতক কিমান সহজ সহজ প্ৰশ্ন ক'ব দিছে আৰু মোক ধৰিছে একেবাৰে শৰাইঘাটৰ যুদ্ধ মানে ইয়াৰ উত্তৰটো তই নাজান হয় এইটো নাজানো কিন্তু বেলেগ এটা ধৰক অকে তেনেহ'লে বেলেগ এটাই কচোন অসমৰ ল'ৰা ৰজা বুলি কাক কোৱা হয় এইটোতো নাজানো কিন্তু ছাৰক এতিয়া কি কওঁ বাৰু ছাৰ ইয়াৰ উত্তৰটো জানো কিন্তু এতিয়াচোন মনত পৰা নাই তইতো এনেকুৱাই হ'ব পঢ়া লিখা কৰিলেহে পাৰিবি এতিয়া কমলে কচোন শৰাইঘাটৰ যুদ্ধখন কাৰ কাৰ মাজত হৈছিল এইটোতো দেখোন আৰু ডেঞ্জাৰ প্ৰশ্ন হয় কি হ'ল উত্তৰটো দে আকৌ আচলতে ছাৰ এই প্ৰশ্নৰ উত্তৰটোৱে নাজানো তেনেহ'লে তই জান কোনটো জনাটোতো ছাৰ সকলোকেইটাই জানো কিন্তু খালি এই প্ৰশ্নৰ উত্তৰটোৱে নাজানো ছাৰ তই যে কিমানখিনি জান সেয়া মই জানো নহয় ছাৰ মোৰ দুটামান প্ৰশ্ন আছিল ছাৰ তোৰ আকৌ কি প্ৰশ্ন আছে আছে ছাৰ আছে যদি ক মই উত্তৰটো দি দিওঁ অ'কে ছাৰ ছাৰ এনেকুৱা কি বস্তু আছে যিটো বস্তু নিজৰটো অকল নিজেহে চাব পাৰি অ কুকুৰ এইবোৰ তই কি প্ৰশ্ন সুধিব আহিছ এনেবোৰ প্ৰশ্ন সুধোতে তোৰ লাজ লগা নাই কুকুৰ ছাৰ আচলতে প্ৰশ্নটো বেয়া নহয় আৰু উত্তৰটো বেয়া নহয় তেনেহ'লে এনে কি বস্তু আছে যিটো নিজৰটো অকল নিজে চাব পাৰি মানে উত্তৰটো আপুনি নেজানে উত্তৰটো নেজানো যেন লাগি আছে অ'কে তেনেহ'লে মই কৈ দিওঁ ঠিক আছে কচোন তই ছাৰ ইয়াৰ উত্তৰটো হৈছে সপোন হয়চোন নিজৰ সপোনটো অকল নিজেহে চাব পাৰি কিন্তু আমি আজি অসমৰ বিষয়ে আলোচনা কৰি আছো তেন্তে অসমৰ বিষয়ে যদি কিবা জানিব লগা আছে তহঁতৰ তেন্তে সুধিব পাৰ ঠিক আছে ছাৰ ছাৰ আপুনি আমি সকলোৱে জানো যে চন্দ্ৰ সূৰ্য আনকি পৃথিৱী এই সকলো বস্তুৰে ওজন আছে হয় এইবোৰ প্ৰতিটো বস্তুৰে ওজন আছে বিজ্ঞানীসকলে নানা পৰীক্ষা নিৰীক্ষা কৰি গৱেষণা কৰি এইবোৰৰ তথ্য আমাক আগবঢ়াইছে হয় ছাৰ যদি পৃথিৱীখনৰ ওজন আছে তেন্তে পৃথিৱীত থকা আমাৰ অসমখন ইয়াৰো নিশ্চয় এটা ওজন আছে তেন্তে ইয়াৰ ওজন কিমান তই এইবোৰ কি প্ৰশ্ন কৰিছ মোৰ জীৱনতো আজিলৈ এনেকুৱা প্ৰশ্ন শুনা নাই মানে ইয়াৰ উত্তৰটো আপুনি নাজানে একদম সঁচা কথা ইয়াৰ উত্তৰটো মই আচলতে নাজানো তই যদি জান ইয়াৰ উত্তৰটো কচোন বাৰু ঠিক আছে ছাৰ আমাৰ অসমখনৰ ওজন হৈছে প্ৰায় 26 কিলোগ্ৰাম 26 কিলোগ্ৰাম কিন্তু কেনেকৈ একদমেই চিম্পলকৈ
মানে আমাৰ অসমৰ প্ৰায় 26,000 গ্ৰাম আছে হয় আৰু প্ৰতি 1000 গ্ৰামত 1 কিলোগ্ৰাম হয় চ' 26,000 গ্ৰাম সমান 26 কিলোগ্ৰাম গতিকে আমাৰ অসমখনৰ ওজন প্ৰায় 26 কিলোগ্ৰাম